हेलो बंधुসকল আজি আমি আলোচনা কৰিম আমাৰ ইউটিউব চেনেলৰ যদি আমি পাসওয়ার্ড পাহৰি গৈছো তেতিয়া হলে খুব কম সময়ৰ ভিতৰত কেনেধৰণে আমি পাসওয়ার্ড চেঞ্জ কৰিব পাৰি বা আমি কোনো জিমেইল একাউণ্টৰ যদি আমি পাসওয়ার্ড যদি পাহৰি গৈছো তেতিয়া হলে আমাৰ সেই জিমেইল একাউণ্টৰ পাসওয়ার্ড আমি নতুনকৈ কেনেধৰণে বনাব পাৰি খুব কম সময়ৰ ভিতৰত ইয়াৰ ওপৰতে আমি আলোচনা কৰিম মই যেটো আপোনালোকৰ চেনেল জেকেবি ওয়াইটি টেক 1 চেনেললৈ স্বাগতম ইউটিউব এপ্লিকেশন ওপেন কৰাৰ পিছতে তলতে দেখিছে মোৰ চেনেলৰ লগোখনৰ ওপৰত এবাৰ ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে আমি গুগল একাউণ্টত আহিম ইয়াতে সুইচ একাউণ্ট দেখিছে গুগল একাউণ্ট দেখিছে ইয়াতে আমি গুগল একাউণ্টত এবাৰ ক্লিক কৰিম গুগল একাউণ্টত আমি ক্লিক কৰাৰ লগে লগে মোৰ মোবাইলত যিমানখিনি জিমেইল একাউণ্ট আছে জিমেইল একাউণ্টখিনি এনেধৰণে আপোনালোকে শো হোৱা দেখিবলৈ পাব আপুনি যিটো জিমেইল একাউণ্টৰে আপুনি পাসওয়ার্ড যদি পাহৰি গৈছে বা আপোনাৰ ইউটিউব এপ্লিকেশনত যিটো জিমেইল একাউণ্টেদি আপোনাৰ লগইন কৰা আছে সেই জিমেইল একাউণ্টৰ যদি আপুনি পাসওয়ার্ড যদি পাহৰি গৈছে তেতিয়া হলে এনেধৰণে আপোনালোকে এবাৰ ক্লিক কৰাৰ পিছতে ইয়াতে আপোনাৰ গোটে মোবাইলত থকা যিমানখিনি জিমেইল একাউণ্ট ইয়াতে এনেধৰণে দেখিবলৈ পাব জিমেইল একাউণ্টৰ ওপৰত আপুনি এবাৰ ক্লিক কৰিব এতিয়া মই এইটোতে মই ক্লিক কৰিলো ক্লিক ইয়াতে দেখিবলৈ পাইছে হোম পাৰ্সোনেল ইনফো ডাটা এণ্ড প্ৰাইভেচি আৰু আপোনালোকে ইয়াতে দেখিবলৈ পাইছে সিকিউৰিটিত আমি ক্লিক কৰিলো সিকিউৰিটিত ক্লিক কৰাৰ পিছতে আপোনালোকে তললৈ আহিব তললৈ অহাৰ পিছতে ইয়াতে দেখিছে পাসওয়াৰ্ডত আপোনালোকে এবাৰ ক্লিক কৰিব এটা আপোনালোকে এনেধৰণে দেখিবলৈ পাব এন্টাৰ ইওৰ পাসওয়াৰ্ড যেহেতু আমি পাসওয়ার্ড পাহৰি গৈছো কাৰণে আমি ইয়াতে তলতে দেখিবলৈ পাইছো ফৰগট পাসওয়ার্ড আমি ফৰগট পাসওয়াৰ্ডত আমি ক্লিক কৰিম ফৰগট পাসওয়াৰ্ডত ক্লিক কৰাৰ পিছতে ইয়াতে দেখিবলৈ পাইছে ট্ৰাই এনাদাৰ ওয়ে আৰু কন্টিনিউ আমি ইয়াতে কন্টিনিউত এবাৰ ক্লিক কৰিম কন্টিনিউ ক্লিক কৰাৰ পিছতে আমাৰ মোবাইলত যদি আমি স্ক্ৰিন লক লগোৱা আছে তেতিয়া হলে ইয়াতে স্ক্ৰিন লকটো বিচাৰিব এতিয়া মই স্ক্ৰিন লকটো খুলি লৈছো নিউ পাসওয়ার্ড এনে আপোনালোকে দেখিবলৈ পাব আৰু তলতে দেখিবলৈ পাব কনফাৰ্ম নিউ পাসওয়ার্ড আমি ওপৰত যেটো পাসওয়ার্ড লগাম সেম টু সেম তেনেধৰণে আমি তলত লগাব লাগিব এতিয়া আমি ইয়াতে পাসওয়ার্ড লগাই লৈছো এতিয়া আমি ওপৰত যেনে নিউ পাসওয়াৰ্ডত আমি যেটো পাসওয়াৰ্ড লগাইছো ইয়াতে কনফাৰ্ম নিউ পাসওয়াৰ্ডটো আপোনালোকে সেম টু সেম তেনেধৰণে লগাই লব লগাই লোৱাৰ পিছতে ইয়াতে দেখিছে চেঞ্জ পাসওয়াৰ্ডত আপোনালোকে এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আকৌ এনেধৰণে দেখিবলৈ পাব চেঞ্জ পাসওয়াৰ্ড ইয়াতে আকৌ এবাৰ আপোনালোকে ক্লিক কৰিব ইয়াতে দেখিবলৈ পাব পাসওয়াৰ্ড চেঞ্জ সাকসেসফুলি এনেধৰণে দেখিবলৈ পাব আৰু তলতে দেখিব গেট ষ্টাৰ্টেড ইয়াতে এবাৰ ক্লিক কৰিব এনেধৰণে আপোনাৰ পাহৰি যোৱা কোনো ধৰণৰ জিমেইল একাউণ্টৰ বা আপোনাৰ যেটো ইউটিউব এপ্লিকেশনৰ আপুনি যদি পাসওয়ার্ড পাহৰি গৈছে তেতিয়া হলে খুব কম সময়ৰ ভিতৰতে আপোনালোকে এনেধৰণে পাসওয়ার্ড চেঞ্জ কৰিব পাৰে আপোনালোকে দেখিবলৈ পালে খুব কম সময়ৰ ভিতৰত আমি পাহৰি যোৱা পাসওয়ার্ড কেনেধৰণে আমি চেঞ্জ কৰিব